हेलो एवरीवन मैं निखाई मोर चेनेल आपनालोকক पुनरबार स्वागतम जनाइছো आशा करो ভিডিওটো সকলকে চাই থাকিব আজি ভিডিওটো কলেজৰ পৰা আৰম্ভ কৰিছো আজি আছে আমাৰ ফেয়াৰৱেল মানে বিদায় সভা এয়া এতিয়া আমাৰ মিটিং আৰম্ভ হ'ব তাৰ আগতে প্ৰথমতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান হৈছে জুনিয়ৰ খিনিয়ে সম্বৰ্ধনা জনাই আছে এয়া সম্বৰ্ধনা জনাইছে আমাৰ মঙ্গলদৈ কলেজৰ প্ৰিন্সিপাল ছাৰ তাৰ পাছতে সকলোবোৰ মেম ছাৰকে জুনিয়ৰ খিনিয়ে সম্বৰ্ধনা জনাই আছে আৰু এতিয়া সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পাছতে বন্তি প্ৰজ্বলনেৰে মিটিং আৰম্ভ কৰিবলৈ ওলাইছে বন্তি প্ৰজ্বলন কৰিছে আমাৰ কলেজৰে প্ৰিন্সিপাল ছাৰে মিটিং আৰম্ভ হোৱাৰ মুহূৰ্তলৈকে ঠিকে আছিল তাৰ পাছত এতিয়া যেতিয়া আৰম্ভ হৈ যায় আছে এটা অনুষ্ঠান মনটো কিবা গধুৰ লাগি আহি আছে আজিৰ পৰা যে কলেজীয়া জীৱনৰ শেষ সেইটো কিবা মানি ল'ব পৰা নাই আৰু লগ বন্ধুসকলকো আজিৰ পৰা যায় আৰু লগ নাপাম এনেকৈ একেলগে আৰু কলেজৰ ছাৰ মেমখিনিকো সদায় এনেকৈ আগৰ দৰে লগ নাপাম সেইবোৰ ভাবি কিবা মনটো বহুত বেছি বেয়া লাগি আহি আছিল এয়া জুনিয়ৰখিনি আমাৰ কাৰণে এটা বেষ্ট বনাইছে আৰু এতিয়া আমাৰ মিটিং আৰম্ভ হৈছে এয়া প্ৰথমতে আমাৰ প্ৰিন্সিপাল ছাৰে লেকচাৰ দি আছে তাৰ পাছতে এয়া হৈছে মোৰ লগৰজনী লিজা আমি এনেকৈ বহি মিটিং শুনি আছোঁ আৰু জুনিয়ৰখিনিয়ে এখন কবিতা পুথি লিখি উলিয়াইছিল সেইখন ছাৰ মেমহঁতৰ জৰিয়তে উন্মোচন কৰাইছে আৰু স্পেচিয়েলি থেংক ইউ জুনিয়ৰখিনিক তোমালোকে বহুত কষ্ট কৰি আজি আমাক এই দিনটো দিয়াৰ বাবে বহুত ধন্যবাদ এতিয়া কবিতা পুথিখন উন্মোচন কৰা হোৱাৰ পাছত আমাৰ ডিপাৰ্টমেণ্টৰ HOD ছাৰে লেকচাৰ দি আছে আৰু আমি আধুনিক কবিসকলক লগ পাইছোঁ কবি নীলমণি ফুকন তেওঁ সাহিত্যত জ্ঞানপীঠ বঁটা পালে কবিতাৰ কাৰণেই পালে তেখেতৰ ব্ৰহ্মপুত্ৰ সূৰ্যাস্ত তেখেতৰ এটা মানে অতি অনিৰ্বচনীয় কবিতা সেই কবিতাটো তেওঁ কিয় লিখিছিল বুলি সোধোতে তেখেতে কৈছে মই এতিয়া একো ক'ব নোৱাৰোঁ তেতিয়া মই যি মোৰ ভাবিছোঁ এতিয়া আপোনালোকে আমি তেখেতৰ এটা ক্লাছত তেখেতক সুধিছোঁ আপোনালোকে নিজস্বভাৱে তাৰ অৰ্থটো উলিয়াই লৈ পঢ়ক বা আনন্দ উপভোগ কৰক কবিতা আনন্দ উপভোগ কৰা এটা বস্তু গতিকে আমি তেনেকৈ আধুনিক কবিতাবিলাকো কৰিব লাগিব এতিয়া আমাৰ কবিতাখন পুথিখনৰ আমি নতুন কবিতা আজিৰ যুগৰ লগত চলিব পৰাকৈ নিজক সাজু কৰিবা আহি থকা দিনবিলাকত সংসাৰ ধৰ্ম পালন কৰিব লাগিলে মানুহক টকা পইচাৰ প্ৰয়োজন হয় গতিকে টকা পইচা অবিহনে আমি বহুত সমৰ্থবান মানুহেও পিছ হুমকিব লাগে কিছু ক্ষেত্ৰত সেইকাৰণে উপনিষদত কৈছে যেতিয়া ছাত্ৰ জীৱন শেষ হয় তেতিয়া সংসাৰ জীৱন আৰম্ভ হয় গাৰ্হস্থ্য জীৱন এই গাৰ্হস্থ্য জীৱনত উপাৰ্জন এটা মুখ্য কাৰণ এতিয়া ল'ৰা ছোৱালীৰ মাজত কোনো প্ৰভেদ নাই আমাৰ জীৱন স্বাৱলম্বী হ'বৰ কাৰণে আমাক ধনৰ প্ৰয়োজন আৰু বিদ্যাৰ লগে লগে আমি ধন আৰ্জনৰ যিবিলাক পথ সেই পথবিলাক বিচাৰিব লাগিব তোমালোক আটাইলৈ বহুত শুভেচ্ছা থাকিল যি কামে কৰা আন্তৰিকতা দি কৰিবা সন্মুখত বহুত ৰাস্তা আছে আজিকালি সৎ পথেৰে উপাৰ্জনৰ অভিভাৱক হৈ নিজকে চিনি পাই সেইখিনি বাট তোমালোকে অতিক্ৰম কৰি যাব লাগিব এতিয়া কোনো তোমালোকক ক'বলৈ নাই এইখিনি নকৰিবা এইখিনি কৰা বা এতিয়া নিজেই নিজৰ অভিভাৱক হ'ব লাগিব আৰু নিজে যিখিনি ভাল সেইখিনি ল'ব লাগিব আমি চবখিনি বস্তু আমি আহৰণ কৰিব লাগিব ছাৰ মেমসকলৰ ভাষণ শেষ হোৱাৰ পাছত আমাৰ বিদায় লোৱা ষ্টুডেণ্টখিনিকো এজনকৈ মাতিছিলে ভাষণ দিবলৈ তাৰ পাছতে আমাৰ লগৰ এজনী মানে মোৰ বেঞ্চমেট মিতালী তাইও বৰ ধুনীয়া গান গালে আপোনালোকে অলপমান শুনকচোন ভাল পাব আৰু মিটিং শেষ হোৱাৰ পাছত এতিয়া আমাৰ ফটো ছেশ্যন আৰম্ভ হৈছে এতিয়া সকলোৱে ফটো উঠি আছে মেম ছাৰহঁতৰ লগত
আৰু শেষত ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই আমালৈ বুলি মৰম লগতে আশীৰ্বাদ জনালে। এয়া হৈছে একেবাৰে শেষৰ সময়খিনি। তাৰ পাছতে আমি এখন গ্ৰুপ ফটো উঠিবলৈ গোটেই ষ্টুডেণ্টখিনি বাহিৰলৈ ওলাই আহিলোঁ আৰু এতিয়া এখন গ্ৰুপ ফটো উঠি ল'লোঁ, কিন্তু ইমান ৰ'দ দিছে তথাপিতো মেমৰিজ হিচাপে এখন গ্ৰুপ ফটোৰ প্ৰয়োজন হয়। তাৰ পাছতে আমি এটা গোটেইবোৰ মিলি ৰীল বনালোঁ, বহুত ধুনীয়া ৰীল এটা। তাৰ পাছত সেই ৰীলটো মই ইনষ্টাগ্ৰামত দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু তাৰ বাবে এয়া ভিডিঅ' কৰি আছে জুবিনে। আৰু এয়া হৈছে জাহ্নৱী। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আগতেই পায়। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।